নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক আঁতৰে কুশলে আছে। মই আজি আপোনালোকক সৰাফুল নামৰ কিতাপখনৰ 108 নম্বৰ পৃষ্ঠাৰ পৰা এটি কবিতা শুনাবলৈ বিচাৰিছোঁ। কিতাপখন পঢ়ি মোৰ ভাল লাগিল। কিতাপখনৰ প্ৰতিটো পৃষ্ঠাৰ প্ৰতিটো লিখনিয়ে হৃদয়খন চুই যায়। এই কিতাপখন লিখিছে মাননীয় শ্ৰীযুত কৌশিক নন্দন বৰুৱাদেৱে। তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ। ভালে থাকক আপুনি। আপোনাৰ পৰা যাতে এনেধৰণৰ লিখনি আগলৈ আমি পঢ়িবলৈ পাওঁ তাৰে আশা ৰাখিছোঁ, কাৰণ এনেধৰণৰ লিখনি আমাক সাহস যোগায়, প্ৰেৰণা যোগায়। আৰু আমাৰ যিসকল বন্ধু বান্ধৱীয়ে এই কিতাপখন পঢ়া নাই, পঢ়িবচোন। তেন্তে বলক এতিয়া কবিতাটো আপোনালোকক শুনাওঁ, আৰু কবিতাটো শুনি কেনে পালে কমেণ্টযোগে জনাবলৈ নাপাহৰিব। অকলে থকা মানুহবোৰৰ বাবে। এতিয়াৰ পৰা অকলেই থাকিম। কান্দিবলৈ মন গ'লে গাৰুটো আছে, ক'বলৈ মন গ'লে জোনটো আছে। তাৰ পাছতো বাকী থাকিলে ডায়েৰীৰ পাততে লিখিম। কিন্তু মই অকলেই থাকিম। একেবাৰে নোৱাৰিলে গুচি যাম সুৱৰ্ণ নাইবা চম্পাৰ কাষলৈ। অৰুণাভৰ বুকুত উমলি থাকিম। জংকী পানেইৰ লগত ঐনিতম নাচিম। কিন্তু অকলেই থাকিম। লগৰ বাবে গানবোৰ আছে, প্ৰেমৰ বাবে ফাগুন শৰত আছে। তাৰ পাছতো লাগিলে কানাইকে মাতিম। কিন্তু মই অকলেই থাকিম। সাবটিব খুজিলে গছবোৰ আছে, আৱৰিব খুজিলে আকাশখন আছে, উমলিব খুজিলে ফুলবোৰ আছে। তাৰ পাছতো মন গ'লে ছবিকে আঁকিম। এতিয়াৰ পৰা কিন্তু অকলেই থাকিম। চাওচোন, অকলে থাকিলেনো কি হয়? পৃথিৱীখনতো আৰু অকল মানুহৰ নহয়।